হেল্ল' বন্ধুসকল, মই আজি বিৰাট সুখী। প্ৰথম কথাটো হৈছে এটা বেলেগ বস্তু এটা লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। প্ৰথম কণ্ডিশ্যনটো হৈছে মই এটা অৰ্ডাৰ দিছিলোঁ। অৰ্ডাৰটো মানে ভিনাইল ষ্টিকাৰ দিছিলোঁ, যিটো নেকি আপোনাৰ বোম্বাইৰ পৰা অলপ আগত আহি পেলাই, বম্বেৰ পৰা অলপ আগত আহি পেলাই। চ' এতিয়া সেইটো কাৰণে আপোনালোকক মই ষ্টিকাৰকেইটা দেখুৱাবলৈ লৈছোঁ। সেইটো হৈছে মোৰ চেনেলৰ 5টা ষ্টিকাৰ দিয়া হৈছিলে। চ' 5টা ষ্টিকাৰ আপোনাৰ ভিনাইল সহকাৰে পঠিয়াইছিলোঁ, যিটো নেকি আপোনাৰ বোম্বাইৰ পৰা অলপ আগত আহি পাইছে। আপুনি দেখিবলৈ পাব মোৰ লগত এই 5টা ষ্টিকাৰ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে চাওক, বিহাইণ্ড দ্য চিনছ উইথ PK। QR কোড আছে, লগতে ইউটিউবৰ লগটো আছে। চ' এনেকুৱা আপোনাৰ 5টা ষ্টিকাৰ আছে বৰ্তমান মোৰ হাতত। দেখিবলৈ পাইছে আপোনালোকে 5টা ষ্টিকাৰ। আৰু এই 5টা ষ্টিকাৰ এটা মোৰ লগৰজনৰ, মানে DOP পাপু ডেকাৰ গাড়ীত মই এটা মাৰিম, এটা মানে 2টা লগাম চাগে দেই, যদিহে সি দিয়ে। চ' এটা তেওঁৰ গাড়ীত লগাম আৰু তেওঁৰ বাইকখনতো লগাম, আৰু লগতে মোৰ নিজৰ স্কুটি এক্টিভা 125 ডিলাক্স মডেলটোতো মই 2টা ষ্টিকাৰ লগাম। আৰু এইটো হৈছে ভিনাইল ষ্টিকাৰ, যিটো নেকি ৱাটাৰপ্ৰুফ। এইটো মোৰ নিজৰ চেনেলৰ ব্ৰেণ্ডিঙৰ কাৰণে। চ' চাই থাকিব আপোনালোকে, মই নিজৰ স্কুটাৰখনতে নিজে লোৱা দেই, নিজে লোৱা। চ' সেইটো কাৰণে এইটো ব্ৰেণ্ডিংটো লগাই লওঁ, তেতিয়া ভাল লাগিব অলপ। চাই থাকক। এতিয়া প্ৰথম কথাটো হৈছে, ষ্টিকাৰকেইটা লগাবলৈ হ'লে প্ৰথম মই স্কুটাৰখন মোহাৰিবও লাগিব, নহ'লে মোৰ স্কুটাৰখন একদম বেয়া হৈ আছে। বেয়া মানে কিয়, বহুত ৰাফ চলোৱা হয় স্কুটাৰখন, আৰু সাংঘাতিক ৰাফ চলাওঁ। ৰাফটো ৰাফেই, মানে য'ত ত'ত যাওঁ, আৰু ধূলি মানে সাংঘাতিক বেছি ধূলি থকা জেগাত মানে লৈ যোৱা হয়। চ' সেইটো কাৰণে চাই থাকক মোৰ লগত। অকণমান চিন্তা কৰিব নালাগে, ব'ৰ নাপায় বাৰু। বিশেষকৈ আজি দেওবাৰ, যেতিয়া কাপোৰ কানি ধুলোঁ মেলিলোঁ, তাৰপিছত এতিয়া অলপমান চফা কৰি পেলাই ব্ৰেণ্ডিংটো কৰি লওঁ। চাই থাকক আপোনালোকে। এতিয়া মই আপোনালোকক দেখুৱাওঁ মোৰ সেই দিগ্বিজয়ী এক্টিভা 125, যিখন লৈ মই PK এনি টাইম ঘূৰি ফুৰোঁ, আৰু যিখন নোমোহৰাকৈ মই এতিয়া 6 মাহ পাৰ কৰিলোঁ। এই 6 মাহ মই এইখনৰ কাহানি মোহাৰিয়ে পোৱা নাই। আজি কিন্তু এলাহৰ কোবত আজিৰ দিনটোত মই আকৌ চফা কৰিছোঁ। ক্ষমা কৰিব ৰাইজ, মই বৰ এলেহুৱা। ব'লক এতিয়া চাওঁ। এইখন আপোনালোকে দেখিবলৈ পাইছে মোৰ ব্ৰেণ্ডিং, বিহাইণ্ড দ্য চিনছ উইথ PK। একদম বেয়া নাপাব, মই নাম্বাৰ প্লেটটো অলপ লুকুৱাবলগীয়া হৈছে। বিহাইণ্ড দ্য চিনছ উইথ PK এক্টিভা 125ত। চাই যাওক, মই ৱেবছাইটো লগাইছোঁ, চাওক। বিহাইণ্ড দ্য চিনছ উইথ PK একদম বেয়া নাপাব দেখিছে। ইমানেই চলাওঁ মানে ছিটটো গৈ পেলাই বৰবাদ হৈ গৈছে, বৰবাদ দেখিছে। সাপে যে মূৰ সলায় বুলি যে কয়, মোৰ ছিট কভাৰটো মানে স্কুটাৰখনেও মূৰ সলালে। এতিয়া নতুন ছিট কভাৰ লগাব লাগিল, মানে গ'ল আকৌ পইচা। কি কৰিব আৰু। তেন্তে কওঁ শুনক, ব্ৰেকিং নিউজটো দিছোঁ। দুটিমনৰ জোনাগড় আৰিয়ানৰ বিয়া, আৰু সেই বিয়া কাৰ লগত হৈছে চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু লগতে লাইক কৰিব লাগিব, লগতে কমেণ্ট কৰিব লাগিব। কাৰণ মই দ্বিতীয় পাৰ্টটো আনিম বুলি কৈ থৈছিলোঁ। চ' দ্বিতীয় পাৰ্টটো আনি আছোঁ আপোনালোকৰ কাৰণে।
একমাত্ৰ এক্সক্লুচিভ মোৰ লগতহে চাবলৈ পাব, কাৰণ বিহাইণ্ড দ্য চিনছ উইথ পি পি। ধন্যবাদ, তেন্তে চাই থাকিব আপোনালোকে বিহাইণ্ড দ্য চিনছ উইথ পি পি।